নমস্কাৰ, মই বিকাশ বেদিয়া আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আসাম অল মিডিয়াৰ ইউটিউব চেনেলত। ধন্যবাদ। হয়, ৰামায়ণ এখন বিশ্ব প্ৰসিদ্ধ টিভি ধাৰাবাহিক। ক'বলৈ গ'লেতো ৰামায়ণৰ লেখক হৈছে বাল্মীকি, কিন্তু ৰামানন্দ সাগৰদেৱে ৰামায়ণক এখন সুন্দৰ ধাৰাবাহিকৰ ৰূপ দি টিভিত সম্প্ৰচাৰিত কৰি দিয়ে। চন 1987 আৰু 1988 সময়ত ৰামানন্দ সাগৰে এই ৰামায়ণ ধাৰাবাহিকখন DD নেশ্যনেল চেনেলত প্ৰচাৰ কৰিছিল আৰু লগে লগে এই ধাৰাবাহিকখন কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে। আনকি ৰামায়ণত অভিনয় কৰা কলাকাৰবিলাকে আৰু স্বয়ং ৰামানন্দ সাগৰেও ভবা নাছিল যে এই ধাৰাবাহিকখন অতি কম সময়তে বিশ্ববিখ্যাত হৈ পৰিব। এই বিশ্ববিখ্যাত ধাৰাবাহিক হোৱাৰ কাৰণ হ'ল ধাৰাবাহিকত কাম কৰা প্ৰতিজন কলাকাৰে অন্তৰক চুই যোৱাকৈ অত্যন্ত সুন্দৰ অভিনয়। বহু কম সাধন থকাৰ স্বত্ত্বেও প্ৰতিজন অভিনেতাই জীৱনত প্ৰথমবাৰ অভিনয় কৰিও সকলো মানুহৰ হৃদয়ত বিশেষ আস্থান লাভ কৰিবলৈ সক্ষম হৈছিল। দাদা বাইদেউসকল, আপোনালোকক ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা প্ৰতিজন কলাকাৰে কিমান টকা পাইছিল সেই বিষয়ে ক'বলৈ গৈ আছোঁ। লগতে সেই সময়ত এটা এপিছ'ড বনাবলৈ কিমান টকাৰ ব্যয় হৈছিল আৰু কিমান টকা লাভালাভ হৈছিল আৰু ৰামায়ণ ধাৰাবাহিকখন কিমান টকাৰ ব্যৱসায় কৰিছিল। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে বলক আমাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো দাদা বাইদেউসকল, ৰামানন্দ সাগৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল। 1987 চনত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ বহু পিছ পৰি আছিল, যাৰ বাবে সেই সময়ত ৰামায়ণৰ দৰে এখন ডাঙৰ ধাৰাবাহিকৰ শ্বুটিং কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু সেই সকলোবোৰ বাধাক নেওচি ৰামানন্দ সাগৰদেৱে 80 দশকতে ৰামায়ণৰ দৰে এখন বিশ্ববিখ্যাত ধাৰাবাহিক বনাবলৈ সক্ষম হৈছিল। ৰামায়ণৰ শ্বুটিং গুজৰাটৰ ছটনীত কৰা হৈছিল। ৰামায়ণ ধাৰাবাহিকৰ মুঠ এপিছ'ড আছিল 78টা। প্ৰথম অৱস্থাত এই ধাৰাবাহিকখনৰ কেৱল 45টা এপিছ'ড বনোৱা হৈছিল, কিন্তু দৰ্শকৰ প্ৰচুৰ সঁহাৰি তথা অনুৰোধ মৰ্মে মুঠ 78টা এপিছ'ড বনোৱা হয়। সেই সময়ত ৰামায়ণ এখন বহু দামী ধাৰাবাহিক আছিল, যাৰ এটা এপিছ'ড বনাবলৈ সেই সময়ত প্ৰায় 9 লাখ টকা খৰচ হৈছিল। অৱশ্যে ইয়াৰ এটা এপিছ'ডৰ পৰা 40 লাখ টকা ইনকাম হৈছিল। আৰু এই বিশ্ববিখ্যাত ধাৰাবাহিকখনে সেই সময়ত 35 পৰা 40 কোটি টকাৰ ব্যৱসায় কৰিছিল। এইখিনিতে কৈ দিওঁ যে সেই সময়ত 40 কোটি আজিৰ দিনৰ প্ৰায় 400 কোটি টকাৰ সমান আছিল। গতিকে ইয়াৰ পৰা জানিব পাৰি যে এই ধাৰাবাহিকখন সেই সময়ত কিমান জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এতিয়া আহক জানো কলাকাৰসকলে কিমান টকা চেলাৰী পাইছিল। ৰামায়ণত অংকতৰ অভিনয় কৰা যাৰ নাম আছিল বাছিৰ খান, তেওঁক সম্পূৰ্ণ ধাৰাবাহিকৰ বাবে 6 পৰা 8 লাখ টকা দিয়া হৈছিল। ৰামায়ণৰ আন এজন মহান কলাকাৰ সুগ্ৰীৱ, যাৰ নাম হৈছে শ্যাম সুন্দৰ কালানী, তেওঁক ৰামায়ণৰ বাবে 10 পৰা 12 লাখ টকা চেলাৰী দিয়া হৈছিল। আনহাতে ৰামায়ণ ধাৰাবাহিকত এটি বিশেষ ভূমিকা পালন কৰা লক্ষ্মণ অৰ্থাৎ সুনীল লাহিড়ী দেৱক সম্পূৰ্ণ ৰামায়ণৰ বাবে 15 পৰা 18 লাখ টকা চেলাৰী দিয়া হৈছিল। ৰামায়ণত সীতাৰ অভিনয় কৰা দিদিকা চিখালিয়াক তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে প্ৰায় 20 লাখ টকা চেলাৰী দিয়া হৈছিল। আনহাতে ৰাৱণৰ অভিনয় কৰা অৰবিন্দ ত্ৰিবেদীক প্ৰায় 30 লাখ টকা চেলাৰী দিয়া হৈছিল। ৰামায়ণ ধাৰাবাহিকত নিজৰ সুন্দৰ অভিনয়েৰে সকলো মনৰে জয়
জয় কৰা হনুমান অৰ্থাৎ দ্বাৰা সিংহদেৱক প্ৰায় ৩৫ লক্ষ টকা চেলাৰী দিয়া হৈছিল। এতিয়া জানো আহক ৰামায়ণ ধাৰাবাহিকত ৰাম অৰ্থাৎ অৰুণ গোবিলদেৱে কিমান টকা চেলাৰী পাইছিল। দাদা বাইদেউসকল, তেওঁক সম্পূৰ্ণ ৰামায়ণ ধাৰাবাহিকৰ বাবে প্ৰায় 40 লাখ টকা চেলাৰী দিয়া হৈছিল। এইসকলৰ উপৰিও দশৰথ, কৌশল্যা, সুমিত্ৰা, কাইকেয়ী, ভৰত, শত্ৰুঘ্ন, বিভীষণ, মেঘনাদ, কুম্ভকৰ্ণ আদিৰ দৰে অন্য কলাকাৰসকলক 1 পৰা 5 লাখ টকা চেলাৰী দিয়া হৈছিল। আৰু প্ৰথমবাৰ DD নেশ্যনেলত প্ৰচাৰ কৰা হৈছিল তেতিয়া 78টা এপিছ'ডৰ ৰামায়ণৰ প্ৰচাৰণৰ পিছত প্ৰায় 35 পৰা 40 কোটি টকাৰ ইনকাম কৰিছিল এই ধাৰাবাহিকখনে। আৰু ৰামানন্দ সাগৰৰ ৰামায়ণে ইতিহাস ৰচিত কৰি পেলাইছিল। দাদা বাইদেউসকল, এই সৰু ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু